দিম কিন্তু তাৰ পূৰ্বে এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখাই ল'ব কৰিব বিচাৰিছোঁ আৰু প্ৰিয় দৰ্শক এয়া আপোনালোকে শুনিছে যাৰ এতিয়া কণ্ঠই হৈ পৰিছে একমাত্ৰ পৰিচয় আৰু নাম তেওঁৰ হৈছে সুনিতা পাটৰ বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানৰ মাজলৈ আসলে এনেকুৱা লাগিছে কথা পিছত পাতিম গান আমি আগতে শুনো এটাৰ পিছত এটা গীত শুনি থাকিব মন গৈছে যি নহওক কেতিয়াৰ পৰা আপুনি গান গাবলৈ আৰম্ভ কৰিছিলে জানিব